এটা জাতিৰ সংস্কৃতি আৰু কলা সভ্যতা জীয়াই ৰাখিবলৈ হ'লে সেই সাহিত্য সংস্কৃতি কলা সভ্যতা আন এখন দেশলৈ প্ৰচাৰ হোৱাটো খুবেই দৰকাৰী। বেক টু মিউজিক আৰু লণ্ডনৰ বৰদৈচিলা বিহু গোষ্ঠীয়ে এটা অনুষ্ঠান হাতত লৈছে। অনুষ্ঠানটোৰ নাম হৈছে অসমৰ হুঁচৰি ব্ৰিটিছৰ চুবুৰীত। খুব ধুনীয়া পদক্ষেপ। মই ভাবোঁ এই পদক্ষেপটোৰ দ্বাৰা আমাৰ অসমীয়া কলা সংস্কৃতি সভ্যতা ব্ৰিটিছৰ দেশতো প্ৰচাৰ হ'ব আৰু আমাৰ কলা সংস্কৃতিখিনি প্ৰসাৰ হ'ব। আৰু তেনেকুৱা পদক্ষেপ মই সঁচাকৈ অভিনন্দন জনাব বিচাৰিছোঁ বেক টু মিউজিক আৰু বৰদৈচিলা বিহু গোষ্ঠী লণ্ডন। আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই বিভিন্ন দেশলৈ গৈছোঁ প্ৰগ্ৰেম কৰিবলৈ। বহুত হয়তো প্ৰশ্নৰো সন্মুখীন হৈছোঁ বিভিন্ন দেশত। আৰু মই ভাবোঁ যে অসমীয়া জাতিটো জাতিগতভাৱে উন্নতিৰ শিখৰত আছে, কিন্তু অসমীয়া কলা সংস্কৃতি আৰু সভ্যতাৰ ক্ষেত্ৰত হয়তো ইমান প্ৰচাৰ হোৱা নাই। গতিকে অসমৰ হুঁচৰি ব্ৰিটিছৰ চুবুৰীত এই অনুষ্ঠানটো, এই পদক্ষেপটো খুবেই প্ৰশংসনীয় হৈছে। মই বিচাৰোঁ যে তেনেকুৱা এটা অনুষ্ঠানৰ যোগেৰে আমাৰ কলা সংস্কৃতি সভ্যতাখিনি প্ৰচাৰ হ'ব। আৰু লগতে আৰু এটা বাৰ্তা দিব বিচাৰিছোঁ যে তেনেকুৱা পদক্ষেপ লণ্ডনত যেনেকুৱা পদক্ষেপ লোৱা হৈছে, তেনেকুৱা পদক্ষেপ আৰু লণ্ডনৰ বাহিৰেও বেলেগ দেশতো আমাৰ যিবিলাক বন্ধু বান্ধৱ আছে, অসমীয়া মানুহ আছে, তেওঁলোকে যদি তেনেকুৱা পদক্ষেপ লয় তেতিয়াহ'লে খুব ভাল হ'ব আৰু আমাৰ কলা সংস্কৃতিটো জীয়াই থকাত প্ৰসাৰ কৰাত সহায় কৰক।